সপোনৰ ঠিকনা বিচাৰি। কথা নৱনীতা চাংমাই। আবৃত্তি নিকুমণি লস্কৰ। এনে এটা সপোন যাৰ কোনো আৰম্ভই নাছিল, নাছিল তাৰ কোনো শেষ, আছিল মাথো সৰগৰ সুখ, যাৰ নাছিল কোনো ঠিকনাও। সপোন ভাঙি দিঠক হোৱাৰ সপোনৰ ঠিকনা বিচাৰি মই হাহাকাৰ কৰিছিলোঁ, কিন্তু নাপালোঁ ক'তো বিচাৰি। পালোঁ মাথো ককৰ্থনা, চকু পানী আৰু হাজাৰ দুখ। সপোনেতো বুজি নাপায় বাস্তৱৰ প্ৰতিঘাত, বুজি পাই মাথো ৰঙীন আৱৰণে ভৰা সুখৰ পৃথিৱীখন। সপোনক কেনেকৈ বুজাওঁ, সপোনক কেনেকৈ নিচুকাওঁ। সপোনেচোন এতিয়া চৰম সীমাত উপনীত হ'লগৈ, যাক উভতাইও আনিব নোৱাৰোঁ, যাৰ দুখত মোৰ বুকুখন বিষায়। উচুপি কান্দো নিজানো সপোনৰ ঠিকনা বিচাৰি।